আজি আবেলি চাহকাপ বাহিৰলৈ নগৈ অফিচতে বিস্মিতাৰ হাতৰ একাপ চাহ আৰু মই আনিছোঁ চাহৰ লগত খোৱা বস্তু। এফালে মই বেগৰ পৰা উলিয়াই আহিছোঁ, এইটা আচলতে ৰাজে আহোঁতে লৈ আহিছিলে আৰু সেয়া এফালে উলিয়াই আছোঁ। টিফিন টিকা ভৰাই লৈ আহিছিলোঁ ঘৰৰ ৰুমৰ পৰা। এইবোৰ এতিয়া চাই পে চৰ্চা চলিব দেওবাৰ। এবাৰ ভিডিঅ'ত আমি থাকিব আকৌ পুৰা একাপ চাহ। সৌৰভ দা, আজি আপোনাৰ মোৰ ভিডিঅ'টো ল'ব লাগিব আপুনি। ধন্যবাদ মানিম যে তোমাৰ ভিডিঅ'ত যদি মই ওলাওঁ ভাল লাগিব। এই লখিমী বোৱাৰী নাই এইটো ওলাবই। আৰু মই কি আনিছো নাখায় নেকি? এয়া চাওক, পিঠাটো আহিছে মোৰ তাত। পিঠা লওক, এই নগাঁৱৰ পৰা আহিছে চাগে পিঠাটো। নগাঁৱৰ বিখ্যাত পিঠা, নগাঁও এয়া ৰাজৰ অফিচৰ বাইদেউহঁতে বনোৱা। অ' কৃষ্ণ কৃষ্ণ, আবতৰীয়া বিহু দেই। এইটো পিঠা আৰু আছে, ৰ'বা আৰু এটা আৰু আছে। অ' মা লাড্ডু আছে। এটা পিঠা আমি তিনিটা ভগাই খাওঁ। এয়া মৰম ন। এটা বস্তু মানিব লাগিব, খং উঠে খালি ফুটেজবোৰ এটা আঁতৰাই দিব পাৰে, বাকী ঠিক আছে। চাহ পে চৰ চাহ আকৌ চাহ বুলি কোনো নাই। চাই 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 মুড়ি এফালে আহিলো। হ'ব হ'ব হ'ব, মই আছো। এইটো পিঠাটো আচ্ছা, থেংক ইউ। এইটো কি পিঠা নামটো? এটা এল পিঠা। এল পিঠা? তেল পিঠা বুলি কৈছে। তেল পিঠা, তেল পিঠা হ'ব ন? পুৰা বিহু এটা ফিল। আৰু এয়া চাহ খাই থকাৰ মাজতে ওলাল কাম, উপায় নাই আৰু কৰিব লাগিবই। গতিকে আজি এনেদৰে 10 মিনিটৰ ইয়াত টি ব্ৰেক এনেকৈ গ'ল। আজিলৈ ইমানেই।